নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। তো বন্ধুসকল, আজি আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈছোঁ। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকে একেলগে চাই থাকিব। তো বন্ধুসকল, মই আছোঁ যতীন আৰু আপোনালোকে চাই আছে বৰ্তমান যতীন আইটি নিউজ ইউটিউব চেনেল। তো বন্ধুসকল, আজিও বহুতকেইটা গুৰুত্বপূৰ্ণ ছ'চিয়েল মিডিয়া নিউজ আপডেট লৈ আহিছোঁ। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকে একেলগে চাই থাকিব। তো বন্ধুসকল, আমাৰ প্ৰথম আপডেটটো হৈছে ৰাপানী শৰ্মাৰ ওপৰত। ৰাপানী শৰ্মাৰ ওপৰত কিছুমানে ফেক ফেচবুক একাউণ্ট খুলি মেলি বেয়া বেয়াকৈ মেছেজ দি আছে। সেই বিষয়ে ৰাপানী শৰ্মাই কিছুমান কথা কৈছে। সেই ক্লিপটো আমি এতিয়া চাই লওঁ আহক। হ'ল মোৰ ফেচবুকৰ ৰিয়েল একাউণ্ট বিকজ ফেক একাউণ্ট মোৰ নামত বহুতকেইটা ফেক একাউণ্ট আছে ফেচবুকত। চ' বহুতে গম নাপায় কোনটো মোৰ ৰিয়েল একাউণ্ট কোনটো মোৰ ফেক একাউণ্ট। সেইটো কাৰণে মই এবাৰ লাইভ হৈছোঁ বিকজ ফেক একাউণ্টৰ পৰাতো লাইভ হ'ব নোৱাৰে। চ' আপোনালোকে যদি বেলেগ একাউণ্টৰ পৰা আপোনালোকৰ ওচৰত মেছেজ আহে বা কিবা বেয়া ধৰণে কয় তেনেহ'লে প্লিজ আপোনালোকে ৰিপৰ্ট কৰি দিব। থেংক ইউ ছ' মাছ। তো বন্ধুসকল, আমাৰ দ্বিতীয় নিউজটো হৈছে মনোজ ভাইৰ ওপৰত। তো বন্ধুসকল, মনোজ ভাই ফাৰ্ষ্ট একাউণ্টটোক ভিডিঅ' দিব পৰা নাই। তাৰ বিষয়ে এটা মনোজ ভাই তেওঁৰ ছেকেণ্ড চেনেলত এটা ভিডিঅ' দি তেওঁ কৈছে যে তেওঁৰ ফাৰ্ষ্ট চেনেলটোত তেখেতে ভিডিঅ' দিব পৰা নাই। সেই বিষয়ে তেখেতে কিছু কথা কৈছে। এতিয়া সেই ক্লিপটো চাই লওঁ আহক। ৰিছেট কৰিবলৈ মন যোৱা নাছিলে, তথাপিও উপায় নোহোৱাত কৰি দিলোঁ কি জানিবা ভাল হয় বুলি, আৰু এতিয়া ভাল হৈ গ'ল বাৰু। তাৰপাছত কথাটো কি হ'ল, মোবাইলটোত মোৰ নতুনকৈ যিটো শ্বৰ্ট চেনেল খুলিছিলোঁ সেই শ্বৰ্ট চেনেলটো আছিলে। তাৰপাছত মনোজ ভাই চেনেলটো, আকৌ মনোজ ভাই, তাৰপিছত ফেচবুক, 4টা বস্তু লগ ইন আছে একেটা মোবাইলতে। এতিয়া মোৰো দুই এটা অকণমান সৰু সুৰা ভুল আছে। আকৌ মনোজ ভাইটো বাৰু ঠিকে থাকিলে, ভালে হৈ গ'ল, মানে কোনো প্ৰব্লেম নাই। মনোজ ভাই যিটো চেনেল, তাৰ যিটো ইমেইল আই ডিটো, ইমেইল আই ডি নে জিমেইল আই ডি কয়, যিটো আই ডিটো সেইটো মানে ৰিকভাৰ কৰিব পৰা নাই এতিয়ালৈকে। মই পাছপৰ্টো ঠিকে আছে, আই ডিও ঠিকে আছে, কিন্তু মই 2 ষ্টেপ ভেৰিফিকেশ্যন কৰা নাছিলোঁ। যদিও মানে তাত অট'মেটিক হৈ গ'ল নে কিয়ে হ'ল মই বুজি নাপালোঁ। মোৰ যিটো ফোন নাম্বাৰটো হয় সেই ফোন নাম্বাৰটো লাগি আছে তাত, কিন্তু ক'ডটো নপঠায়। এটা ক'ড OTP এটা এনেকৈ পঠাইতো, সেই ক'ডটো অহা নাই নাম্বাৰটোত, যাৰ ফলত নেকি মোৰ আই ডিটো ৰিকভাৰ কৰিব পৰা নাই, ঘূৰাই আনিব পৰা নাই। এতিয়া সেইবাবে চেনেলটো অহাই নাই। মই মেইল কৰিলোঁ বাৰু এবাৰ, কিন্তু মই যিটো মেইল কৰিলোঁ বাৰু, কথা চথা পাতিলোঁ ইউটিউবৰ লগত, কিন্তু আমি যিটো ক'লোঁ মই যিটো ক'লোঁ সিহঁতে হয়তো বেলেগকৈ ভাবিলে নেকি। আকৌ এবাৰ মেইল কৰিছোঁ, কিন্তু এতিয়ালৈকে ৰিপ্লাই অহা নাই। আজি 2 দিন হৈ গ'ল। চাওঁ বাৰু আৰু এদিন 2 দিনমান কি কৰিব পাৰোঁ। যদি আহি যায় ভালে কথা, যদি নাহে তেনেহ'লে হয়তো ভিডিঅ' দিব নোৱাৰিমে চাগে। আৰু মনোজ ভাই যিটো চেনেল মই আৰম্ভ কৰিছিলোঁ একদম ইউটিউব আৰম্ভ হোৱাৰ পৰা মই সেই চেনেলটো চলাই আহিছোঁ, আৰু সেই চেনেলটোৰ লগত মোৰ বহুতো কাহিনী জড়িত আছে, বহুতো স্মৃতি জড়িত আছে। সেই চেনেলটোৰ কাৰণে আজি এই মনোজ ভাই চেনেলটোৰ উৎপত্তি হ'ল। এই মনোজ ভাই চেনেলটো ইমানখিনি আগবাঢ়িব পাৰিলে। তো বন্ধুসকল, মনোজ ভাই কি কথা ক'লে আপোনালোকে নিশ্চয় শুনিবলৈ পালে। তো বন্ধুসকল, এই সম্পূৰ্ণ ভিডিঅ'টোৰ বাবে আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত যাব লাগিব, তাত লিংক দিয়া আছে, আপোনালোকে সেই সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰে। বন্ধুসকল, আমাৰ এই চেনেলত ছ'চিয়েল মিডিয়া নিউজসমূহ দি থকা যায়, সেইকাৰণে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে। তো বন্ধুসকল, আজিলৈ ইমানে। তো বন্ধুসকল,